মই ইয়ালৈ আহিলোঁ যিহেতু মাজুলীত আহিলে সত্ৰ ভ্ৰমণ নকৰিলেনো কি চাম, সেইকাৰণে সত্ৰ এখন চাই যাওঁ বুলি। আৰু সত্ৰলৈ সোমোৱা গলিত এনেকৈ ৰাস্তাত দেখিছেনে, এইবোৰ চাওক, এনেকৈ দোকান পোহাৰ এনেকৈ দীঘলীয়াকৈ দোকান আছে আৰু এই দুই চাইডে দোকান আছে, এনেকৈ দোকানবোৰ আছে। এতিয়া মই ইয়াৰ ভিতৰলৈ সোমাওঁ আৰু আপোনালোকৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ, ব'লক। এইখন আউনীআটী সত্ৰৰ সোমোৱা গেটখন আৰু মুখখন এনেকুৱা ধৰণৰ আপোনালোকক দেখুৱাইছোঁ, অলপ চাওক। মই ইয়াৰ ভিতৰলৈ সোমাম আৰু সোমাই ইয়াৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইপিনে ইয়াত জোতা চেণ্ডেল খোলাৰ জেগা আছে, ইয়াত জোতা চেণ্ডেল খুলি যাব, এইটো লিখাও আছে। তেতিয়াহ'লে আমি যাওঁ ভিতৰত আৰু ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ। সত্ৰলৈ সোমাওঁ যিহেতু, সেইকাৰণে ইয়াতে চাকি বন্তি লৈ দিছোঁ। আপোনাৰ ঘৰ ইয়াতে নেকি? মোৰ ঘৰ ইয়াতে। অঁ, আমাৰ দোকান এখন আপোনাৰ হেৰি দোকান, ৰেচন দোকান? অঁ, ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ গহপুৰ, জন্মৰ ঘৰ। আচ্ছা। থাকে। এইপিনে ইয়াতে বহি আছে, ইয়াতে চাকি দুটামান লৈ তাৰপৰা ভিতৰলৈ যাওঁ আৰু আপোনাক দেখুৱাম ইয়াৰ পৰিৱেশটো। চাকি ধূপ শলিতা আদি লৈ লৈছোঁ জ্বলাবৰ কাৰণে। তাৰপৰা এইফালে পানী আছে, মানে হাত মুখ ধুই তাৰপৰা ভিতৰলৈ যাওঁ। এইপিনেও মানুহ আহি আছে, আমি এতিয়া লৈ গৈ মোৰ টকৰটো জানে যে মই অকলে গৈছোঁ, অকলে গৈ এতিয়া সত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। সোমাই গৈ তাত কেনেকুৱা এটা পৰিৱেশ আপোনাৰ অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু সোমাই যোৱা গেটৰ দুইপিনে দেখিবলৈ পাব, এইপিনে গছ গছনি আছে, এইপিনে লিখা আছে অংক নিষ্পৰু বেটী পটনা লঘু চেতখাম আদি, এনেকুৱা কিবা সংস্কৃতত লিখা আছে। মই ভুলো হ'ব পাৰে, ভাল পঢ়াত সেইকাৰণে পঢ়া নাই, পঢ়ি শুনোৱা নাই আৰু ডিটেইলছ এনেকৈ লিখা আছে। প্ৰতিখন গেটতে কিবা কিবি লিখা আছে, চাব অৰ্থপূৰ্ণ বস্তু। আৰু দুই কাষে এইপিনে এটা নদী আছে, হয়তো পানীটো এতিয়া শুকাই আছে, চাওক পানীটো বৰ্তমান শুকাই আছে। আৰু এইপিনে গছ গছনিও আছে, দেখিব পাৰে দুইপিনে গছ গছনি, বহুতো গছ আছে। নামঘৰৰ মন্দিৰটো এইপিনে আছে, এনেকৈ দেখাইছে, এইপিনে আছে। আৰু এইটো হ'ল মিউজিয়াম, দেখিছেনে? এইটো মিউজিয়াম, এইটো মিউজিয়ামৰ ভিতৰত যাব পাৰি নহয় ন? অঁ, এইপিনে মিউজিয়াম আছে। আৰু এইটো চাইডে সংগ্ৰহালয় যায়। আৰু এইপিনে মেইন আউনীআটী সত্ৰখন আছে। আৰু ইয়াতে চাকি বন্তি দি লওঁ মই, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। কি আৰু ধূপ জ্বলোৱা জেগা বাহিৰতে জ্বলাব দিছে, যিহেতু ইয়াতে জ্বলাই লওঁ, তাৰপৰা ভিতৰলৈ যাম। ডান বাটৰ আছে, এইপিনে ভিতৰত সোমাব পাৰি। ইয়াতে চাকি আৰু ধূপ জ্বলাব পাৰি। মই যিহেতু চাকি আৰু ধূপ লৈ আহিছোঁ, সেইকাৰণে ইয়াতে জ্বলাই লওঁ প্ৰথম। আৰু মানুহবোৰে ইয়াতে জ্বলাইছে, চাওক। চাকি জ্বলোৱাৰ পিছত ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ সোমোৱাৰ পিছত আপোনাৰ এনেকৈ দেখিব মন্দিৰটো, সত্ৰখন আৰু অনুমতি চাকি বন্তি জ্বলাব, সেইটো লিখা আছে। আৰু এইপিনে আৰু এইখন ভিতৰৰ সত্ৰখন, ইয়াত কোনোবা ভিতৰৰ জেগাটুকুৰা মই বাহিৰৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, কৰি দেখুৱাই দিছোঁ, চাওক। আৰু এইপিনে মুখতে শ্ৰীকৃষ্ণৰ এনেকৈ মূৰ্তি ফটো দিয়া আছে। মানুহবোৰ গৈ চাকি দেখা, এইপিনে মানুহবোৰে চাকি বন্তি জ্বলায়, সেয়াই আৰু এইপিনে এনেকুৱা ধৰণৰ আপোনাৰ যিখিনি আছে, মই আপোনাক যিখিনি দেখিছোঁ মই নিজে আহি, সেইখিনি আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বাহিৰৰ চাইডে এইটো চাইডে এটা আমি ৰাস্তা এটা আছে, ৰাস্তাটোৰ মাজেদি সোমাই গৈছোঁ। ইয়াৰ তলৰ হেৰিবোৰ চাই না, মাৰ্বল পাথৰে হেৰি কথা আছে, যিবোৰ আগৰ দিনৰ মানুহে কৰিছে। আজিকালিতো টাইলছ লগাই বাৰু, এতিয়া মাৰ্বল পাথৰ আছিলে। এটা তেনেকৈ সোমাব পৰা আপোনাৰ দৰ্জা আছে। কিবা কিবি বনাই আছে, হয়তো ৰিপেয়াৰ কৰি আছে। আৰু কি বনাই থকা হৈছে এইটো? অঁ, চিলিং ন? ঠিক আছে। এইপিনে মানুহে বনাই আছে, চাওক। ভিতৰৰখিনি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইপিনে চাওক, ধুনীয়াকৈ মূৰ্তি আছে আৰু ভিতৰত চাকি থাকি জ্বলোৱা এনেকৈ স্থান আছে, চাব পাৰে। সেৱা কৰি আহিলে আৰু এইটো দবা বজাই, ডাঙৰ দবা এটা দেখিছে, মাৰি থৈ দিছে। এটা চাওক, চাইডৰ পৰা মই অথনি সেইটো চাইডেদি আহিছিলোঁ, এতিয়া এইটো চাইডেদি আপোনাৰ এইডোখৰত চাবলগীয়া বিশেষ একো নাই আৰু এনেকুৱা ধৰণৰ
আছে। সত্ৰখনৰ এই চাইডে চাইডে পকা যদি মাজত আপোনাৰ এনেকৈ মাটিৰ দীঘলীয়াকৈ এনেকৈ মাটিৰ হেৰি দি থৈছে, চাব পাৰে। সেইপিনে মানুহবোৰ গৈছে, এতিয়া সেৱা কৰিছে। মই ভিতৰত সেৱা কৰি আহিলোঁ। এতিয়া আৰু বাহিৰত কি চাবলগীয়া আছে চাওঁ আৰু নহ'লে যাওঁ আৰু ওপৰতো চাওঁ, ফেন লগোৱা আছে আৰু লগোৱা আছে। এইপিনে ভিতৰত এনেকৈ ধাৰিবোৰ এনেকৈ ছাইডত ৱালত লগাই থোৱা হৈছে। হয়তো যেতিয়া নাম প্ৰসংগ হয় ভকতবোৰে ইয়াৰ পৰা লৈ বহে। আৰু এইপিনে দেখিছে ন, এইপিনে লিখা আছে দান পাত্ৰ, দান দিব পাৰে আপোনালোকৰ। আৰু আপোনালোকে সেইটো দেখিছে নহয়, সেইখিনিয়ে আৰু এজন মানুহবোৰে এনেকৈ বনোৱা কাৰুকাৰ্য চাই আছে আৰু এইপিনে বনাই আছে। আৰু এইপিনেও যাব পাৰি চাগে, মই নাযাওঁ। আৰু এইপিনে এডোখৰ দেখিছোঁ ধুনীয়াকৈ, অকণমান উঠি চাওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ কেনেকুৱা কি হয় একচুৱেলি। জেগাটুকুৰা ধুনীয়াকৈ এনেকৈ অংকন কৰা আছে, চাব পাৰে আপোনাৰ। ধুনীয়া এটা পৰিৱেশ আপোনালোকৰ আগত দেখুৱালোঁ এনেকৈ ফটো। শ্ৰী শ্ৰী দত্তদেৱ গোস্বামী এনেকৈ বহুতকেইজনৰ ফটো এনেকৈ মাৰি থৈছে ধুনীয়াকৈ। আৰু ওপৰত এনেকুৱা লাইটৰ ব্যৱস্থা আছে। আৰু এইবোৰ ধুনীয়াকৈ এনেকৈ ইয়াৰ এইবোৰ চাওক না, দৰ্জা নে কি আছিলে নাজানো আগতে, আৰু তেনেবোৰ বৰ ধুনীয়া লাগিছে দেখিবলৈ। চাওক এনেকৈ এইপিনে দৰ্জা মৰা আছে। মই আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ অলপ দৃশ্যটো। ইয়াত আপোনাৰ ফুল গছ লগাই থৈছে ধুনীয়াকৈ। এচা ফুল গছ, বহুতো ফুল গছ লগাই থৈছে এনেকৈ ওপৰে তলে। আৰু এইটোতো হৰিণৰ দৃশ্য, আৰু এইপিনে ফুল গছ এনেকৈ লগাই থৈ দিছে। এইটো যিটো দেখিছে সেইটো আপোনাৰ ধৰি লওক একুৰিয়াম। ইয়াত মাছ, এনেকুৱা ধৰণৰ মাছ। আৰু এইটো শ্ৰী শ্ৰী গোবিন্দ চৰণৰ সমাপিত হৈছে। এনেকৈ একুৰিয়াম ধুনীয়াকৈ সজোৱা আছে। এইটো চাওক। এইপিনে আগৰ ফালে গৈ আছোঁ, কি আছে চাওঁ আৰু আপোনালোককো দেখুৱাওঁ অলপ। ৰাস্তাত দেখিছে নহয়, পাথৰবোৰ এনেকৈ ৰঙীন ৰঙীন পাথৰে, সেউজীয়া, পিংক, হালধীয়া এনেকৈ ৰঙীনে ৰং কৰা আছে পাথৰবোৰ। এইটো শ্ৰী শৰ্মা ভাগৱতী স্মৃতি হৈছে। এনেকৈ ৰুম সজোৱা আছে। আৰু এইপিনেও হেৰি আছে, আৰু এইপিনেও মানুহ আহি আছে। তাৰ এনেকৈ বহুত দীঘলকৈ আছে। আৰু এইপিনে হয়তো মানুহ থাকে নেকি। এতিয়া মই ইয়াৰ পৰা ওলাইছোঁ আৰু লাহেকৈ। আৰু এইপিনে চাওক, এইপিনে পুখুৰী আছে। পুখুৰীটো এতিয়া বৰ্তমান শুকাই আছে চাগে, এইপিনে পুখুৰী হৈছে। ইয়াৰ ভিতৰত এটা পুখুৰীও আছে। পুখুৰীটো আপোনাৰ এইপিনৰ পৰা চাইডে আহিলে এইপিনে তললৈ নামি যাব পাৰে। পুখুৰীটোত মাছ চাছ আছে চাগে, হয়তো নাজানো। আৰু সৌপিনেও এটা বিল্ডিং আছে, সেইটো কিহৰ হয় নাজানো। আৰু এইপিনেও যাব পাৰে আপোনালোকে। মই এইপিনে যোৱা নাই এতিয়া, এইপিনে বহুত দূৰলৈ আছে। সেইপিনেও কিবা গেষ্ট হাউচ বা বিল্ডিং তাতে কিবা বস্তু আছে। এতিয়া মই সেইপিনৰ পৰা আহিলোঁ। এতিয়া মই ওলাই যাওঁ বুলি ভাবিছোঁ। আৰু যদি ৰাস্তাতে কিবা পাওঁ দেখাবলগীয়া থাকে দেখাই যাম। সেইপিনে যে দূৰত আছে সেইবোৰ গেষ্ট হাউচবোৰ, সেইবোৰ মানুহ থকা মানে মানুহ থাকিবৰ কাৰণে গম পালোঁ। আৰু এতিয়া আৰু মই সেইখিনিতে, আৰু এইখিনি বহুত গছ গছনি আছে, ডাঙৰ ডাঙৰ বৃহৎ গছ গছনি আছে। চব বহুত ঠাণ্ডা হৈ থাকে বতৰত। আপোনাৰ এইখিনি ৰৈয়ে ভাল লাগে। এইটো আপোনাৰ মিউজিয়াম হয় ইয়াৰ, আউনীআটী সত্ৰৰ ভিতৰত আছে। কিন্তু ইয়াত গ'লে ভিডিঅ'টো এলাউ নহয়, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু এইপিনে লাইব্ৰেৰী আছে ন, সেইটো এইপিনে লাইব্ৰেৰীলৈ যায়। আৰু সেইটো চাইডে যে সেইবোৰ আছিলে, সেইখিনি থকা মানুহৰ কাৰণে থকা জেগা ন। ঠিক আছে, এইখিনি মই নিজে অকণমান চাই আহোঁ। আপোনালোকক মই ক'ম আৰু তাত ভিডিঅ'ত দেখাব নোৱাৰিলেও কেনেকুৱা কি আছে। এতিয়া চাই মেলি গোটেইখন চাই মেলি এতিয়া ওলালোঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মাজুলীত যিহেতু সত্ৰৰ কাৰণে ফেমাছ, ইয়াত বহুতকেইখন সত্ৰ আছে। আৰু যদি ইয়াত আহোঁ এখন সত্ৰ চাই নাযাওঁ কি চাই জানো। যিহেতু মাজুলী সত্ৰ আৰু ৰাসৰ কাৰণে বিশেষ কাৰণে ফেমাছ। ইয়াত মানে সত্ৰ চাবলৈ আহে। মোৰ মাজুলী আহিছোঁ যেতিয়া এখন সত্ৰ দৰ্শন কৰি যাওঁ। সেইকাৰণে মই আজি আউনীআটী সত্ৰলৈ আহিলোঁ। আৰু যিমান পাৰোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো দেখিছে নাই, এইটো পানীৰ চিষ্টেম। আৰু এইপিনেদি এই ৰাস্তাটোতে মই ওলাই যাওঁ। এই ৰাস্তাটোদি আহিছিলোঁ, ধুনীয়া এটা ৰাস্তা। এতিয়াও মানুহ আহিয়ে আছে, কিন্তু মই বৰ্তমান ইয়াৰ পৰা ওলাওঁ এতিয়া। এইজোপা কি গছ জানো, বৰ ডাঙৰ গছ বহুত।
বহুত বছৰ আম গছ আম গছ ন আপুনি ক'ৰ পৰা আহিছে তিনিচুকীয়া মই ডিব্ৰুগড় চাব ইয়াতে চাব পাৰে এতিয়া মানুহ আহিয়ে আছে এতিয়া আমি ওলাইছোঁ আৰু চোৱা মেলা মোটামুটি চোৱা হৈ গ'ল গোটেইখিনি আৰু আপোনালোককো অলপ দেখুৱালোঁ যি পাৰোঁ আউনীআটী সত্ৰৰ পৰা আহিলোঁ এতিয়া ভোক লাগিছে ৰাতিপুৱা বিশেষ খাই যোৱা নাই সেইকাৰণে এইপিনে এখন আনিছে ৰেষ্টুৰেণ্ট এই জহা বুলি কয় আৰু আছে আমি এইখনলৈ সোমাই যাওঁ আৰু চাওঁ ইয়াত কি পায় এতিয়া মই ভেজ থালি লৈছোঁ ভেজত কেইটামান আইটেম দিছে ভেজ তুমি আগতে ইয়াত খাইছা ন খাই লওঁ বোলো এতিয়া লাগিছে ভোকো লাগিছে এতিয়া খাওঁ আৰু খাই আইটেমকেইটা আপোনাক কৈ আছোঁ